নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকে যদি আজি মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকক ৰিকুৱেষ্ট কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু তেতিয়া মই যেতিয়া নতুন ভিডিঅ' বনাও আপোনালোকৰ ওচৰত নটিফিকেশনটো আহি যাব এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিসকাস কৰিম ভাৰতীয় পশুপালন নিগমৰ ফালৰ পৰা কিছুমান চাকৰিৰ পদ মুকলি হৈছে আৰু এই পদসমূহৰ কাৰণে কি আৰ্হতা লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব সকলোবিলাক স্টেপ বাই স্টেপ মই আপোনালোকক জনাম সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ইয়াত যোনটো টোটাল নাম্বাৰ অফ পোষ্ট ওলাইছে হেয়া হৈছে 2250টা পোষ্ট আছে আৰু তাৰ কাৰণে এডুকেশনাল কোৱালিফিকেশন 10 পাস 12 পাস বা গ্ৰেজুৱেট হ'ব লাগিব এটো সেন্ট্ৰেল গভৰ্ণমেন্টৰ চাকৰি হয় আৰু এটো যোনটো এপ্লাই কৰা প্ৰসেস হ'ব হেতু আপোনালোকে অনলাইন কৰিব লাগিব এতিয়া চাওচোন আহক পোষ্ট কি আছে প্ৰথম যোনটো পোষ্ট আছে হেতু হৈছে কাউ মেইনটেনেন্স অফিচাৰ ইয়াৰ কাৰণে টোটাল নাম্বাৰ অফ পোষ্ট আছে 225টা আৰু এজ লিমিট 25 বছৰ বা 45 বছৰ যদি হয় তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ এপ্লিকেশন ফিজ টু হ'ব 944 rupees ইনক্লুডিং জিএসটি ফিজ টু যদিও অলপমান বেছি কিন্তু দৰমহা আপোনালোকক ভাল দিব 26000 টকা পাৰ মান্থ আপোনালোকে দৰমহা পাব এই পোষ্ট গিটাত আৰু ইয়াৰ কাৰণে যোনটো কোৱালিফিকেশন লাগিব আপোনালোকে যিকোনো এটা বিষয়ত যদি আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিছে সায়েন্স আৰ্টস বা কমাৰ্চত ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্সিটি ইন ইন্ডিয়া তাৰ পিছত নেক্সট যোনটো পোষ্ট আছে হেতু হৈছে কাউ মেইনটেনেন্স এসিস্টেন্ট তাৰ কাৰণে টোটাল নাম্বাৰ অফ পোষ্ট আছে 675টা 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত যদি আপোনালোকে এজ হয় তেন্তে আপোনালোকে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইয়াত এপ্লিকেশন ফিজ হ'ব 826 টকা আৰু যোনটো স্যালাৰি দিব হেতু দিব 23000 টকা ইয়াৰ কাৰণে আপোনালোকে যদি 12 পাস কৰিছে ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্সিটি অৰ বোৰ্ড তেতিয়া হলে আপোনালোকে পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবল হ'ব তাৰ পিছত থাৰ্ড যোনটো পোষ্ট ওলাইছে হেতু হৈছে কাউ সাৰ্ভেন্ট বা কাউ সেৱক ইয়াৰ কাৰণে 1350টা পোষ্ট ওলাইছে ইয়াতে সবতকে টোটাল নাম্বাৰ অফ পোষ্ট বেছি আছে 18 বছৰৰ পৰা 40 বছৰ বয়সত যদি আপোনালোকে ভিতৰত আছে তেন্তে আপোনালোকে পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশন ফিজ হ'ব 708 টকা ইনক্লুডিং জিএসটি আৰু ইয়াত 18000 টকা দৰমহা পাব পাৰ মান্থ ইয়াৰ কাৰণে আপোনালোকে 10 পাস কৰিব লাগিব ফ্ৰম আ ৰেকগনাইজড বোৰ্ড অৰ ইনষ্টিটিউট ইন ইন্ডিয়া আৰু ইয়াৰ কাৰণে আৰু কেইটামান এলিজিবিলিটি ক্ৰাইটেৰিয়া কৈছে হেতু কৈছে হেলথ ক্যান্ডিডেট মাস্ট বি ইন গুড মেন্টাল এন্ড ফিজিক্যাল হেলথ আমনে আপোনালোকে মেন্টালি আৰু ফিজিক্যালি ফিট হ'ব লাগিব ভাল এটা গুড মৰেল ক্যাৰেক্টাৰ থাকিব লাগিব যোনটো ভাৰতীয় পশুপালন নিগম লিমিটেড ৰিক্ৰুটমেন্ট পোৰ্টেল আছে হেতুত আপোনাক এপ্লাই কৰিব লাগিব আৰু এপ্লিকেশনটো জিত কৰাৰ পিছত এপ্লাই অনলাইনত ক্লিক কৰি পেলাই যিখিনি ৰিকোয়াৰ্ড ডকুমেন্টস থাকে সেইখিনি আৰু লগতে এপ্লিকেশন ফিজটো সাবমিট কৰি দিব লাগিব আৰু এই চাকৰি সমূহৰ কাৰণে যোনটো এপ্লাই কৰা লাষ্ট ডেট আছে হেতু 5 তাৰিখ আছে আগষ্টৰ 5 তাৰিখলৈকে আপোনালোকে এই পদসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকক মই এবাৰ এডভাৰটাইজমেন্টটো খুলি দেখাইছো এখন হিন্দীত আছে আপোনালোকে এবাৰ পঢ়ি চাই লব চনৰ প্ৰসেসটো অনলাইন এপ্লিকেশন ফৰ্মখন কেনেকৈ আপোনালোকে সাবমিট কৰিব লাগিব ইয়াতে আপোনালোকে গুটে ডিটেইলছ কিনি ভৰাই পেলাই আৰু সিগনেচাৰৰ স্পেচিমেন দি পেলাই আই এগ্ৰি কৰি পেলাই ইয়াতে আপোনালোকে সাবমিট কৰি দিব লাগিব নেক্সট কৰিব লাগিব আৰু নেক্সট কৰাৰ পিছতে ফিজ পেমেন্টৰ গেটৱেটোত যাব পেমেন্ট ফিজটো পেমেন্ট কৰাৰ পিছতে আপোনালোকৰ এপ্লিকেশন প্ৰসেসটো কমপ্লিট হৈ যাব আপোনালোক যদি ইন্টাৰেস্টেড হয় আৰু এলিজিবল হয় তেন্তে আপোনালোকে ভেকেন্সি সমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এটো যেহেতু এটা সেন্ট্ৰেল গভৰ্ণমেন্টৰ চাকৰি হয় আৰু 10 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব সেই কাৰণে আপোনালোকৰ কাৰণে এটো এটা ভাল অপৰচুনিটি আশা কৰো আপোনালোকে ভিডিঅটো চাই ভাল পালে ভিডিঅটো যদি চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতো শেয়াৰ কৰি দিব আকৌ নতুন ভিডিঅ' এটা লৈ লগ পাম ধন্যবাদ